যাম না যা তো নহয় কি আকৌ ফোন কৰি আছিলে ইয়াত উপস্থিত হওক কিহৰ কাৰণে কওক ইমান গেলা ৰ'দত উপস্থিত হৈ কি ভাল লাগিব কওকচোন বাৰু আপুনি কি নিবলৈ আহিছে ইয়াৰ পৰা 10,000 টকা কি নিব আপুনি ময়ো তুমিও 10,000 টকা নিবলৈ আহিছা তুমি কোৱা এই ৰ'দত কেনেকুৱা লাগিছে গেলা ৰ'দত মৰি আছোঁ তাৰপিছতে ফুলনি পেলাই তাক ফুৰি পেলাই 10,000 টকা লোভত মৰি আছোঁ 10,000 টকা লোভত এই আমি গোটেইকেইজনী ৰ'দত মৰি আছোঁহি সকলোকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই আজিৰ এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত আদৰণি বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সন্মানীয় মিছন সঞ্চালক শ্ৰীযুত কুন্তলমণি শৰ্মা বৰদলৈদেৱক লামডিঙৰ পৰা ইয়াত আহি পাওঁতে কিমান টাইম লাগিলে আকৌ কাকিৰ পৰা আকৌ লংকাৰ পৰা আমাৰ কাকিৰ পৰা 20 মিনিট মুঠতে কেইটাত আহি পালে ইয়াতে ছটা সঁচা কওকচোন কেইটাত আহিলে 6টাত 7টাত 8টাত কেইটাত 8:30 ৰ'ব মই কৈ দিছোঁ 6টাত কোন কোন আহিলে 3টাত উঠিছে বঢ়িয়া 7টাত কোন কোন আমি 1:30তে উঠিছোঁ আৰু 8টাত কোন কোন আহিলে আচ্ছা 8টাত অহা মানুহৰ সংখ্যা কম 6টা আৰু 7টাত বেছি ঘৰত চাহ পানী খাই আহিছেনে নে আজি খোৱা নাই কোনে কোনে চাহ নোখোৱাকৈ আহিছে ঘৰত আমি আচ্ছা ঘৰত আজি ঘৰৰ মানুহজনক কোনে কোনে চাহ দি আহিছে নাই দিয়া কোনে দিয়া নাই তো কেনেকে চাহ খাব আজি নিজে বনাই খাব নিজে বনাব পাৰিব ঠিক আছে আমি শিকাই থৈ আছোঁ যদি আজি চেকখন লৈ নাযায় ঘৰৰ মানুহজনে জোকাব নে নোজোকাব জোকাটো বাদ দিয়া মামা সোমাবলৈকে নিদিব ঘৰত চেক লৈ যাব লাগিব মামা ঘৰতে সোমাবলৈ নিদিব আজি চেক লৈ নে নিদিলেও হ'ব দিব লাগিব নিদিলেও হ'ব নে আজি দিবই লাগিব দিব লাগিব এই লাষ্টৰ ফালৰ পৰা কওক আজি দিব লাগিব নে নালাগে লাগিব ঠিক আছে তেতিয়াহ'লে সকলোৱে মোৰ লগত একেলগে কওক ভাৰত মাতা কি আকৌ অলপ ডাঙৰকৈ ক'ব লাগিব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আজি আমাৰ সভাত উপস্থিত লামডিং সমষ্টিৰ সকলোৰে মৰমৰ বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া বিজেপিৰ সভাপতি দিলীপ বৰ ডাঙৰীয়া এজিপিৰ সভাপতি মহম্মদ আলী ডাঙৰীয়া শিলাদিত্য দেৱ ডাঙৰীয়া
জুন্তি বৰা ডাঙৰীয়ানী সমষ্টিৰ মহিলাসকলৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিছিলোঁ। আজি লামডিং সমষ্টিৰ আই মাতৃসকলৰ মাজত আমি এই মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। আমাৰ লামডিং সমষ্টিত 27,310 গৰাকী মহিলাই আজি মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব। আমাৰ গৈছিলি নহয়, ৰাতিপুৱা 3টাতে উঠিছিল নহয় জানো? কেইটাত উঠিছিলে? 3টাত। ইয়াত আহি পালো 6টা 7টাত। চেক লৈ নগলে কিন্তু আজি দিগদাৰী আছে। সেইকাৰণে সকলোৱে চেক